তো হেল্ল' গাইজ মই এতিয়া যাবলৈ ওলাইছোঁ এটা নতুন মোবাইল কিনিবলৈ তো গাইজ আমি এতিয়া মোবাইল কিনিবলৈ গাড়ীত আহি আছোঁ মানে আচলতে মোবাইলটো কিনিব দাদাই আমি ফুলনিৰ পৰা কিনিম তো এতিয়া গৈ আছোঁ তাত গৈ পাই দেখুৱাম আপোনালোকক আৰু গাইজ আমি এতিয়া আহি পালোহি আৰু দোকানখনৰ নামটো কি চাওক শইকীয়া ইলেক্ট্ৰনিক্স মানে এইখন মানে মোৰ ইউটিউব চেনেলটোৰ সৈতে নামটো একদম মিলি গৈছে দোকানখনৰ আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া এয়া মোবাইল চাই আছে মানে চেমচাঙৰ মোবাইল ল'ব তো এতিয়া মানে আমি মোবাইল চাই থকা নাই আচলতে কালাৰটো চাই আছোঁ আৰু শেষত এইটো কালাৰেই লোৱাটো হ'ল আৰু গাইজ এতিয়া মোবাইলটো আনবক্সিং হৈ আছে আৰু ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু মোবাইলটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে চেমচাঙৰ মোবাইল হয় তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল আপোনালোকক দেখুৱালোঁ অকণমান এনেই মোবাইলটো কিনিবলৈ অহা তো বাই বাই।